নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি দশম শ্ৰেণীৰ ত্ৰিভুজ অধ্যায়টোৰ দ্বিতীয়টো খণ্ড আৰম্ভ কৰিবলৈ আগবাঢ়িছো এই খণ্ডটোত আমি আলোচনা কৰিম মৌলিক সমানুপাতিকতাৰ উপপাদ্য বা থেলছৰ উপপাদ্য আৰু অনুশীলনী 6.2 ৰ প্ৰশ্নোত্তৰসমূহৰ আলোচনা প্ৰথমটো খণ্ডত আমি ত্ৰিভুজৰ সাদৃশ্যতা সম্পৰ্কে আলোচনা কৰিছিলো যত আমি পাইছিলো যে দুটা ত্ৰিভুজ সদৃশ হ'ব যদিহে ইহঁতৰ অনুৰূপ কোণবোৰ সমান আৰু ইহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত থাকে ছাত্ৰ ছাত্ৰীসকল এই চিত্ৰটো মন কৰাচোন ইয়াত ABC আৰু XYZ দুটা ত্ৰিভুজ এই ত্ৰিভুজ দুটা সদৃশ হ'ব অৰ্থাৎ ইয়াত ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ XYZ কাৰণ আমি ইয়াত দেখিছো যে কোণ A সমান কোণ X ইহঁতৰ মান হৈছে 40 ডিগ্ৰী একেদৰে কোণ B সমান কোণ Y আৰু ইহঁতৰ মান হৈছে 70 ডিগ্ৰী আৰু কোণ C সমান কোণ Z ইহঁতৰ মান হৈছে 70 ডিগ্ৰী আকৌ ইহঁতৰ অনুৰূপ বাহু বিভাগৰ অনুপাত যদি আমি লক্ষ্য কৰো তেন্তে দেখিম যে AB by XY equal 3 cm by 6 cm equal 1/2 AC by XZ equal 3/6 equal 1/2 আৰু BC by YZ equal 2/4 equal half এতিয়া আমি ইহঁতৰ অনুৰূপ বাহু বিভাগৰ অনুপাতটো আমি দেখিছো যে প্ৰত্যেকৰে ক্ষেত্ৰতে সমান আজি আমি আলোচনা কৰিম উপপাদ্য 6.1 এই উপপাদ্য মতে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব কাষৰ চিত্ৰত ABC এটা ত্ৰিভুজ যদি ইয়াৰ BC ৰেখাৰ সমান্তৰালকৈ DE ৰেখাডাল টনা হয় তেন্তে এই উপপাদ্য মতে AD by DB equal AE by EC এই উপপাদ্যটোকে মৌলিক সমানুপাতিকতাৰ উপপাদ্য বা থেলছৰ উপপাদ্য বুলি জনা যায় ইয়াত আমি আকৌ এবাৰ যদি চাওঁ তেন্তে দেখিম ABC এটা ত্ৰিভুজ আৰু DE ৰেখাডাল BC ৰেখাৰ সমান্তৰাল যদি এই শৰ্তটো যদি মানি চলে তেন্তে আমি পাম যে AD by DB সমান AE by EC আপোনালোকে দেখিছা AD by BD সমান AE by EC এটো এটা অতি গুৰুত্বপূৰ্ণ উপপাদ্য তোমালোকে মনত ৰাখিবলৈ যত্ন কৰিবা এতিয়া আমি চাওঁ আহা উপপাদ্য 6.2 এই উপপাদ্যটো আগৰ উপপাদ্যটোৰ বিপৰীতক্ৰমী অৰ্থাৎ যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু একে অনুপাতত ভাগ কৰে তেনেহলে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল ইয়াক যদি আমি গাণিতিকভাৱে উপস্থাপন কৰো তেন্তে হ'ব ABC এটা ত্ৰিভুজ যদি ইয়াৰ AB আৰু AC বাহুৰ ওপৰত ক্ৰমে D আৰু E দুটা বিন্দু এনেদৰে আছে যাতে AD by DB সমান AE by EC তেন্তে এই উপপাদ্য মতে DE সমান্তৰাল BC তোমালোকে আকৌ এবাৰ মন কৰা ABC এটা ত্ৰিভুজ ইয়াৰ AB আৰু AC বাহুৰ ওপৰত ক্ৰমে D আৰু E দুটা বিন্দু এনেদৰে আছে যাতে AD by DB সমান AE by EC তেন্তে কি হ'ব এই উপপাদ্য মতে DE সমান্তৰাল BC হ'ব এতিয়া আমি অনুশীলনী 6.2 ৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিবলৈ আগবাঢ়িছো প্ৰথমটো প্ৰশ্ন আছে চিত্ৰ 6.17 ৰ 1 আৰু 2 ত DE সমান্তৰাল BC এতিয়া 1 ৰ পৰা EC আৰু 2 ৰ পৰা AD উলিওৱা দিয়া আছে AD equal 1.5 cm AE equal 1 cm BD equal 3 cm আমি EC ৰ মানটো নিৰ্ণয় কৰিব লাগে তে ইয়াত দিয়া আছে DE সমান্তৰাল BC তোমালোকে বাহু দুটা নিশ্চয় দেখিছা DE সমান্তৰাল BC
তেন্তে থেলছৰ উপপাদ্যৰ পৰা আমি পাম AD by DB সমান AE by EC ইয়াৰ পৰা আমি EC পাম DB by AD into AE এতিয়া ইয়াত DB ৰ মান হৈছে 3 আৰু AD ৰ মান হৈছে 1.5 একেদৰে AE ৰ মান হৈছে 1 এই মানবোৰ আমি যদি ইয়াত বহুৱাই আমি সৰল কৰো তেন্তে আমি পাম 2 into 1 EC equal 2 into 1 অৰ্থাৎ 2 সেন্টিমিটাৰ ইয়াত দ্বিতীয় প্ৰশ্নটো আছে ত্ৰিভুজ PQR ৰ PQ আৰু PR বাহুৰ ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু তলৰ প্ৰতিটো ক্ষেত্ৰতে EF সমান্তৰাল QR হয় নে নহয় উল্লেখ কৰা 1 PE equal 3.9 cm EQ 3 cm PF 3.6 cm আৰু FR 2.4 cm ইয়াৰ সমাধানটো যদি আমি চাওঁ তেন্তে দেখিম ত্ৰিভুজ PQR ৰ পৰা PF by FR PF ৰ মান যেহেতু 3.6 আৰু FR ৰ মান 2.4 গতিকে PF by FR হ'ব 3.6 by 2.4 equal 3 by 2 equal 1.5 আৰু PE by EQ ৰ মান যদি আমি উলিয়াও তেন্তে দেখিম 3.9 by 3 equal 1.3 ইয়াৰ পৰা দেখা গ'ল যে PF by FR is not equal to PE by EQ গতিকে EF আৰু QR সমান্তৰাল নহয় এটো উপপাদ্য 6.2 ৰ মতে আমি পাইছো 3 নম্বৰ প্ৰশ্নটো হ'ল চিত্ৰ 6.1 ত যদি LM সমান্তৰাল CB আৰু LN সমান্তৰাল CD প্ৰমাণ কৰা যে AM by AB equal AN by AD সমাধান ত্ৰিভুজ ABC ৰ LM সমান্তৰাল CB চিত্ৰটো তোমালোকে দেখিছা LM বাহুডাল CB বাহুৰ সমান্তৰাল এতেকে থেলছৰ উপপাদ্য মতে AM by BM equal AL by CL ইয়াক আমি 1 নম্বৰ শৰ্ত হিচাপে উল্লেখ কৰিছো একেদৰে ত্ৰিভুজ ACD ৰ LN সমান্তৰাল CD গতিকে আমি পাম AN by DN equal AL by CL ইয়াক আমি দ্বিতীয় শৰ্ত হিচাপে উল্লেখ কৰিছো তেকে শৰ্ত 1 আৰু 2 পৰা আমি পাম AM by BM সমান AN by DN কাৰণ ইয়াত আমি দেখিছো যে 1 আৰু 2 দুইটাতে সমপক্ষ দুটা সমান গতিকে আমি পাইছো AM by BM equal AN by DN এতিয়া দুইটা পক্ষৰে যদি আমি প্ৰতিক্ৰম লওঁ তেন্তে আমি পাম BM by AM equal DN by AN পৰৱৰ্তী লাইনটোত আমি দুইফালে 1 যোগ কৰি দিছো গতিকে আমি তাৰ পিছৰ লাইনটোত পাম BM plus AM by AM equal DN plus AN by AN এতিয়া আমি চিত্ৰটোত যদি চাওঁ তেন্তে দেখিম BM plus AM মানে হৈছে AB একেদৰে DN plus AN মানে হৈছে AD গতিকে আমি অন্তিমটো হাৰিত দেখিছো AB by AM equal AD by AN তেকে প্ৰমাণ কৰা হ'ল চতুৰ্থ প্ৰশ্নটো হৈছে চিত্ৰ 6.1 ত যদি DE সমান্তৰাল AC আৰু DF সমান্তৰাল AE প্ৰমাণ কৰা যে BF by FE equal BE by EC সমাধান দিয়া আছে DE সমান্তৰাল EC DE বাহুডাল AC বাহুৰ সমান্তৰাল এটাকে ত্ৰিভুজ ABC ৰ পৰা আমি পাম BD by AD equal BE by EC এটো আমি থেলছৰ উপপাদ্যৰ পৰা আমি এই কন্ডিশনটো পাম আকৌ DF সমান্তৰাল AE গতিকে ত্ৰিভুজ ABE ৰ পৰা আমি পাম BD by AD equal BF by EF এটোক আমি দ্বিতীয় শৰ্ত হিচাপে উল্লেখ কৰিছো এতিয়া 1 আৰু 2 ৰ পৰা আমি পাম যে BF by FE equal BE by EC
এটো আমি পাইছো ইয়া কোনটো শৰ্তৰ ওপৰত পাইছো যেহেতু ওপৰৰ দুইটা সমীকৰণতে বাওপক্ষ সমান গতিকে আমি পাইছো BF by FE equal BE by EC ইয়াকে আমাক প্ৰমাণ কৰিবলৈ দিয়া আছিল গতিকে প্ৰমাণ কৰা হ'ল এতিয়া 5 নম্বৰ প্ৰশ্নটো চাও হা চিত্ৰ 6.20 DE সমান্তৰাল OQ আৰু DF সমান্তৰাল OR দেখুৱা যে EF সমান্তৰাল QR কাষৰ চিত্ৰটোত চোৱা ইয়াত দিয়া আছে DE সমান্তৰাল OQ বাহু আৰু DF সমান্তৰাল OR বাহু দিয়া আছে DE সমান্তৰাল OQ গতিকে আমি POQ ত্ৰিভুজটোৰ পৰা আমি পাম PD by OD equal PE by EQ আৰু ইয়াক আমি 1 নম্বৰ শৰ্ত হিচাপে উল্লেখ কৰিছো আকৌ দিয়া আছে DF সমান্তৰাল OR গতিকে POR ত্ৰিভুজটোৰ পৰা আমি কি পাম PD by OD equal PF by RF ইয়াক আমি দ্বিতীয় শৰ্ত হিচাপে উল্লেখ কৰিছো তেকে 1 আৰু 2 ৰ পৰা আমি পাম PE by EQ equal PF by RF গতিকে এই শৰ্তটো মতে কি হ'ব আমি যদি গোটেই ত্ৰিভুজটো আমি যদি বিবেচনা কৰো অৰ্থাৎ ত্ৰিভুজ PQR ৰ পৰা আমি পাম EF সমান্তৰাল QR কাৰণ ত্ৰিভুজ PQR ৰ ক্ষেত্ৰত PE by EQ equal PF by RF এইটো আমাৰ থেলছৰ উপপাদ্যৰ যেটো বিপৰীতক্ৰমী উপপাদ্য পাইছিলো তাৰ মতে আমি এই প্ৰমাণটো উল্লেখ কৰিব পাৰিছো এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো চাও হা চিত্ৰ 6.21 ত A B আৰু C বিন্দু তিনিটা ক্ৰমে OP OQ আৰু OR ৰ ওপৰত আছে যাতে AB সমান্তৰাল PQ আৰু AC সমান্তৰাল PR তেন্তে দেখুৱা যে BC সমান্তৰাল QR আমি যদি ইয়াৰ সমাধানটো চাও তেন্তে দেখিম দিয়া আছে AB সমান্তৰাল PQ গতিকে ত্ৰিভুজ POQ ৰ পৰা OA by PA equal OB by BQ ইয়াক আমি 1 নম্বৰ শৰ্ত হিচাপে উল্লেখ কৰিছো আকৌ AC সমান্তৰাল PR গতিকে ত্ৰিভুজ POR ৰ পৰা OA by PA equal OC by CR এইটো হ'ব দ্বিতীয়টো শৰ্ত এতিয়া 1 আৰু 2 পৰা দেখা যায় যে OC by CR equal OB by OQ যেহেতু 1 আৰু 2 ৰ বাও পক্ষ দুটা সমান তেকে ত্ৰিভুজ PQR ৰ পৰা আমি পাম BC সমান্তৰাল QR 7 নম্বৰ প্ৰশ্নটো হৈছে উপপাদ্য 6.1 ৰ সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৰে যোৱা কৈতনৰ ৰেখাডাল যদি আন এটা বাহুৰ সমান্তৰাল হয় তেনেহলে ৰেখাডালে তৃতীয় বাহুটোক দ্বিখণ্ডিত কৰিব ইয়াৰ আমি প্ৰমাণটো চাও হা বিশেষ সূত্ৰ ABC এটা ত্ৰিভুজ আৰু ইয়াৰ AB বাহুৰ মধ্যবিন্দু হল D তোমালোকে কাষৰ চিত্ৰটো নিশ্চয় দেখিছা D হৈছে AB ৰ মধ্যবিন্দু এই D বিন্দুৰ মাজেৰে যোৱা ৰেখাডালে AC বাহুক ই বিন্দুত এনেদৰে সেট কৰিছে যাতে DE সমান্তৰাল BC অৰ্থাৎ DE আৰু BC ৰেখা দুডাল পৰস্পৰ সমান্তৰাল প্ৰমাণ কৰিব লাগে যে AE equal EC প্ৰমাণ দিয়া আছে ত্ৰিভুজ ABC ৰ AB বাহুৰ মধ্যবিন্দু হল D গতিকে আমি কি পাম AD equal BD আকৌ DE সমান্তৰাল BC তো দিয়া আছে যেহেতু DE সমান্তৰাল BC গতিকে আমি থেলছৰ উপপাদ্য মতে পাম AD by BD equal AE by EC এতিয়া যেহেতু AD সমান BD আমি BD ৰ ঠাইত AD বহুৱাই আমি পৰৱৰ্তী শাৰীটোত পাইছো AD by AD equal AE by EC AD by AD equal 1 আৰু সমপক্ষত থাকিব AE by EC
গতিকে আমি পৰৱৰ্তী শাৰীটোত পাইছো EC ইকুৱেল AE ইয়াৰ পৰা প্ৰমাণিত হয় যে ই AC ৰ মধ্যবিন্দু 8 নম্বৰ প্ৰশ্নটো হ'ল উপপাদ্য 6.2 ৰ সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল বিশেষ সূত্ৰ ABC এটা ত্ৰিভুজ ইয়াৰ AB আৰু BC বাহুৰ মধ্যবিন্দু হ'ল ক্ৰমে D আৰু E ইয়াত AB বাহুৰ মধ্যবিন্দু হৈছে D আৰু AC বাহুৰ মধ্যবিন্দু হৈছে E প্ৰমাণ কৰিব লাগে যে DE সমান্তৰাল BC या दिया আছে ত্ৰিভুজ ABC ৰ AD ইকুৱেল BD আৰু AE ইকুৱেল EC যেহেতু D আৰু E ক্ৰমে AB আৰু AC ৰ মধ্যবিন্দু ঠিক আমি ইয়াৰ পৰা পাম AD by BD ইকুৱেল 1 আৰু AE by EC ইকুৱেল 1 অৰ্থাৎ AD by BD ইকুৱেল AE by EC এটাকে ত্ৰিভুজ ABC ৰ পৰা DE সমান্তৰাল BC এটাকে প্ৰমাণ কৰা হ'ল 9 নম্বৰ প্ৰশ্নটো হয় ABCD ট্ৰেপেজিয়ামৰ AB সমান্তৰাল DC আৰু ইয়াৰ কৰ্ণ দুডাল পৰস্পৰ O বিন্দুত ছেদিত হয় দেখুওৱা যে AO by BO ইকুৱেল CO by DO আমি প্ৰথমতে অঙ্কন স্তৰটো কৰি লওঁ O বিন্দুৰ মাজেৰে MO ৰেখাডাল অঙ্কন কৰা হ'ল যাতে MO সমান্তৰাল AB আৰু MO সমান্তৰাল DC ছাত্ৰ ছাত্ৰীসকল তোমালোকে মন কৰিবা ইয়াত আমি MO ৰেখাডাল অঙ্কন কৰিছো যাতে MO DC ৰো সমান্তৰাল হয় আৰু AB ৰো সমান্তৰাল হয় या प्रमाणটো চাও হা যেহেতু MO সমান্তৰাল DC এটাকে ত্ৰিভুজ ADC ৰ পৰা আমি কি পাম AO by CO ইকুৱেল AM by DM তো থেলছৰ উপপাদ্যটোৰ পৰা আমি এটো পাইছো আৰু ইয়াক আমি 1 নম্বৰ শৰ্ত হিচাপে উল্লেখ কৰিছো আকৌ MO সমান্তৰাল AB গতিকে ত্ৰিভুজ ABD ৰ পৰা আমি পাম BO by DO ইকুৱেল AM by DM একে 1 আৰু 2 পৰা আমি পাম AO by CO ইকুৱেল BO by DO যেহেতু 1 আৰু 2 দুইটাতে সমপক্ষ সমান হয় গতিকে আমি AO by CO ইকুৱেল BO by DO পাইছো আৰু ইয়াৰ পৰা আমি পাম AO by BO ইকুৱেল CO by DO এটাকে প্ৰমাণ কৰা হ'ল या 10 নম্বৰ প্ৰশ্নটো হ'ল ABCD চতুৰ্ভুজৰ কৰ্ণ দুডালে পৰস্পৰক O বিন্দুত এনেদৰে ছেদ কৰে যাতে AO by BO ইকুৱেল CO by DO দেখুওৱা যে ABCD এটা ট্ৰেপেজিয়াম ইয়াতো আমি অঙ্কনৰ এটা স্তৰ উল্লেখ কৰিব লাগিব O বিন্দুৰ মাজেৰে MO ৰেখাডাল অঙ্কন কৰা হ'ল যাতে MO সমান্তৰাল CD আমি ইয়াত এবাৰ MO ৰেখাডাল CD ৰ সমান্তৰাল হোৱাকৈ অঙ্কন কৰিছো या প্ৰমাণ অংশটো আমি চাও হা দিয়া আছে ABCD চতুৰ্ভুজৰ কৰ্ণ দুডালে পৰস্পৰক O বিন্দুত এনেদৰে ছেদ কৰে যাতে AO by BO ইকুৱেল CO by DO ইয়াৰ পৰা আমি পাম AO by CO ইকুৱেল BO by DO তো আমি 1 নম্বৰ শৰ্ত হিচাপে উল্লেখ কৰিছো যেহেতু MO সমান্তৰাল DC আমি এটো অঙ্কনত উল্লেখ কৰিছো তেকে ত্ৰিভুজ ADC ৰ পৰা আমি পাম AO by CO ইকুৱেল AM by DM या 1 আৰু 2 ৰ পৰা আমি পাম BO by DO ইকুৱেল AM by DM কাৰণ ইয়াত 1 আৰু 2 উভয়তে বাওপক্ষ দুটা সমান গতিকে সমপক্ষ দুটাও সমান হ'ব অৰ্থাৎ BO by DO ইকুৱেল AM by DM এটাকে ত্ৰিভুজ ADB ৰ পৰা MO সমান্তৰাল AB MO সমান্তৰাল আমি
কি পাবো AB পাবো আকৌ আমি অঙ্কন মতে পাইছিলো MO সমান্তৰাল CD গতিকে 3 আৰু 4 নম্বৰ শৰ্তৰ পৰা আমি পাম AB সমান্তৰাল CD যেহেতু MO AB ৰো সমান্তৰাল হয় আৰু MO CD ৰো সমান্তৰাল হয় গতিকে নিশ্চিতভাৱে AB সমান্তৰাল CD হ'ব আৰু AB সমান্তৰাল CD হোৱাৰ লগে লগে আমি পাব পাৰো যে ABCD এটা ট্ৰেপেজিয়াম ছাত্ৰ ছাত্ৰীসকল আজিৰ খণ্ডটো আমি ইমানতে সামৰিব বিচাৰিছো পৰৱৰ্তী খণ্ডটোলৈ তোমালোকৰ ওচৰত আমি শীঘ্ৰেই উপস্থিত হ'ম তোমালোকে আমাৰ চেনেলটো চাই থাকিবা ভিডিঅটো ভাল লাগিলে লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ